নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে বৈকুণ্ঠ ব্লগ। আজি মানে ঘৰতে আছোঁ, সেইকাৰণে সৰুসুৰা কাম কেইটামান কৰি আছোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লক অলপ দেৰি নকৰি আজি ব্লগটো আৰম্ভ কৰি দিওঁ। তো গাইছ, আপোনালোকে দেখা পাইছে দাদাই দৰ্জা এখন বনাই আছে, বাঁহৰ দৰ্জা, কিমান ভাল লাগিছে চাওক। আৰু বাকী কমপ্লিট হোৱাৰ পাছত আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মানে মই ঘৰতে আছোঁ, সেইকাৰণে ঘৰৰ সকলো কাম কৰিবলৈ চেষ্টা কৰিম। আৰু মানে মায়ে সদায় কৈ থাকে ঘৰতটো একো কাম নকৰ, সেইকাৰণে আজি মাক দেখাই দিম মই কি কৰিব পাৰোঁ কি নকৰিব পাৰোঁ। আমাৰ হেতা দুটামান আছে, চাব নি হেতাকেইটাক? এই হেতা অকল হোৱা বহুত হ'লি হেতা। এই থাওঁ হো হেতা হো। পুৰা মানে মই কাপোৰ ধুই লওঁ এতিয়া ধুনীয়াকৈ, কাপোৰ চাপোৰ ধুই লৈ আপোনালোকক দেখাই আছোঁ কি কৰোঁ কি নকৰোঁ, আজি চব দেখাই থাকিম আপোনালোক। পুৰা মানে গাইছ এতিয়া কাপোৰ চাপোৰ ধুই ল'লোঁ, আপোনালোকে দেখিবলৈ পাইছে কাপোৰ চোৱাত ধুনীয়াকৈ ধুই ল'লোঁ মজাকৈ। এতিয়া মেলি দিওঁ কাপোৰকেইটা, আৰু মেলি পিনে কি কৰোঁ কি নকৰোঁ আৰু দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব আৰু, চাই আছে বাৰু হ'লেও চাই থাকিব আৰু, মানে স্কিপ নকৰিব, চাই থাকিব ভিডিঅ'টো দেই। পুৰা কাপোৰ চাপোৰ মেলি দিলোঁ ধুনীয়াকৈ, এয়া মেলি দিলোঁ পুৰা। এতিয়া কাপোৰবোৰ শুকাই থাকিব আৰু বহুত কাম আছে, সেইবোৰ কামবোৰ কৰোঁগৈ ব'লক। আৰু এইফালে আমাৰ জলফাই মানে বেলফৈ শুকুৱাই থোৱা আছে, এটা খাই লওঁ, মানে বহুত দিন খোৱা নাছিলোঁ, তো আজি এটা খাই লওঁ। মজা। এতিয়া মানে মোৰ ওপৰৰ পৰা অৰ্ডাৰ এটা আহিছে, মানে জুচ এগিলাচ লাগে হেনো, এগিলাচ নহয় এবাল্টিং লাগে, সেইকাৰণে জুচ গিলাচ মানে জুচ বাল্টিং দি থওঁগৈ। জুচত দি দিছোঁ এয়া নিমখ, ব'লক দি থওঁগৈ জুচ গিলাচ। বাইদেউ আপুনি জুচ এগিলাচ অৰ্ডাৰ কৰিছিলে, এয়া জুচ আপোনালৈ লৈ আহিছোঁ, এবাল্টিং লৈ আহিছোঁ জুচ, এয়া আপোনাৰ কাৰণে জুচ খাওক, মজা লওক। বাইদেউ তম নেৰিব, তম মুঠতে বাল্টিঙে সৈতে খাই দিয়ক, একো আপত্তি নাই, কিন্তু শেষ কৰি খাব লাগিব দেই বাইদেউ, শেষ কৰি খাওক। A few moments later. বাইদেউ জুচ খালে জুচৰ পইচা। এই হেতা পইচা লাগে, পইচা দিবই লাগিব, নাজানো আমি, পইচা লাগে, পইচা দিবই লাগিব, ফ্ৰীকৈ এইবোৰ ফ্ৰী নাই, পইচা লাগিব, পইচা দে। ক'ত পলাইছে বাইদেউ, আপুনি ক'ত পলাইছে? পইচা লাগে, পইচা। তো গাইছ অথনিবা কাম বুলি মানে ভাত খাবলৈ পাহৰিছিলে, ভাতটো খাই লওঁগৈ আৰু। তো এয়া দেখিবলৈ পাইছে তাকৰকৈ কাঢ়ি লৈ চোৱা, বেছি খোৱা নাই, দাইল আছে আৰু ভাত আছে। তো ভাতটো খালে মিলাজকৈ, তাৰপিছত দেখা যাব আৰু কি হয়। মায়ে বনাই দিয়া ভাতৰ ৰুটিয়ে বেলেগো, ব্ৰইলাৰ মাংসই পাত্তাই নাপায়। পুৰা মানে গাইছ এতিয়া পেট ফিটাই ভাতটো মাৰি দিলোঁ। এতিয়া আমাৰ এইফালে দৰ্জাখনো হৈ গ'ল বুলি কৈছে, দৰ্জাখন লগাই লওঁগৈ ব'লক আৰু। এইফালে পৰা দৰ্জা কমপ্লিট হৈ আছে, আৰু আমাৰ দাদাজনে দৰ্জাখন বনাইছিলে। তো এতিয়া দৰ্জাখন লগাই লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক ব'লক। পুৰা আমাৰ দৰ্জা হৈ গ'ল এখন, কেনেকুৱা লাগিছে ক'ব, দাদাই বনাইছিলে, পুৰা মজাকৈ বনাই দিলে। তো কেনেকুৱা লাগিছে কমেণ্টত সকলোৱে ক'ব। তো পুৰা এতিয়া আমাৰ দৰ্জা লগাই হৈ গ'ল। এতিয়া মোৰ মানে কাঁহী বাতি ধুবলৈ আছে, আপোনালোকে দেখিবলৈ পাই আছে, কাঁহী বাতিকেইটা ধুই লওঁ, ধোৱাৰ পাছত গাটো ধুবলৈ আছে, গাটো ধুই ল'ম, ধুই পিনে অলপ ওলাই যাম বাৰু, আপোনালোকক দেখাই থাকিম, বাকী চাই থাকিব আৰু। পুৰা মানে এতিয়া গা চা ধুই ৰেডি হৈ গ'লোঁ, এতিয়া এফালে যোৱা কথা আছিলে মানে, তো এতিয়া যাওঁ ব'লক, দেৰি অকণো নকৰোঁ, সন্ধিয়া হ'বলৈ হ'ল, মানে সেইকাৰণে বেলিটো পৰিবলৈ হ'ল, সেইকাৰণে সোনকালে গৈ থাকোঁ ব'লক। হেতা এনে কেনিবা গৈছিলে, হেতা সাঁতুৰিলৈ ওলাইছোহি, হেতা পুৰা আমাৰ চেনিমাই লকুৱাই অলপ পুৰা বিজি মানুহ, মুখখন নেদেখায়। তো চেনিমা গৈ থাকোঁ হা ক'লৈ যোৱা বোলে, গৈ থাকোঁ হা। এই চেনিমাই পুৰা বিজি, মোক ঢাকি দিছে। তো এয়া দেখিবলৈ পাইছে চাওমিন, আৰু এইফালে চেনিমাই চাওমিন জাৰি আছে পুৰা, আৰু এইফালে এজন চেনিমাই। চবে যদি লাজে কৰে মই কাক উলিয়াম বে ভিডিঅ'ত, অকণমানতো চোৱা ন। তো সন্ধিয়া সময়ত অলপ ওলাই আহিলোঁ আৰু ভাল লাগিছে, গোটেইখন পথাৰ এইফালে চাওক, আন্ধাৰ হৈ গ'ল বাৰু, বেলিও ডুবিলে এইফালে এই আকাশত তৰাই ওলালে, জোন ওলালে। আৰু এইফালে আমিও এয়া তলতে ৰখি আছোঁ আৰু, বাকী অলপ ফুৰি চাকি ঘৰলৈ যামগৈ। বাকী ঘৰত মা আহি পালেহি চাগে, তো সোনকালে যাবগৈ লাগিব, নহ'লে গালি খাই মৰিব লাগিব গাইছ। আৰু গাইছ আপোনালোকে এইবোৰ দেখা পাইছে, গোটেই ধান, আৰু এইফালে ধান দোৱা হৈ গ'ল, আজি চাগে ধান দালে শেষ কৰিলে। আৰু এইফালে চব গোটেই ধান আছে, আৰু বাকী সেয়াই আৰু যি কম পাইছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। চেনিমাই কি হৈছে, ব'লা যাম, ব'লা চাইকেল চলোৱা। বহুত দিন হ'ল মাছ খোৱা নাছিলোঁ, ভাবিলোঁ আজি মাছ 1 কেজিমান লৈ যাওঁ, আৰু দাদাই মাছ কাটি আছে এইফালে ধুনীয়াকৈ, আৰু এইফালে ব্ৰইলাৰ এটা ওলমাই থোৱা আছে, আৰু এইফালে গোটেই মাছেই মাছ, যদি লাগে লৈ যাবহি। গাইছ মানে আজি ভাতটো মাছেৰে হ'ব, মাছ অকণমান লৈ আহিলোঁ, আৰু এইফালে আমাৰ মাও আহি পাই গ'ল। মা আজি মই কাম চব কৰিলোঁ নহয়। ভাল কৰিলি। সেয়া মাও ভাল কৰিলি বুলি কৈছে, তো আজি মই ছাকচেছ হৈ গ'লোঁ কামত। তো বাকী ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে ভাল পাইছোঁ।
ধন্যবাদ। আৰু আজি ভাতটো মাছেৰে হ'ব গম পাইছে আৰু। তো গাইছ আজি ভিডিঅ'টো ইমানে আছিলে। যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গম পাই নহয় কি কৰিব লাগে কৰি দিব। আৰু বাকী ছবিকেইটা মই ভাল পাওঁ, সেইকাৰণে ছবিকেইটা নিচিনা ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিলোঁ। বাকী কি হৈছে কি নহৈছে নাজানো। আৰু অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ দিছোঁ বাই বাই, লাভ ইউ।